সমতাৰ অধিকাৰ। ভাৰতীয় নাগৰিকসকলৰ মাজত সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক অসমতা দূৰ কৰি সমান মৰ্যাদা প্ৰদান কৰাৰ উদ্দেশ্যে সংবিধানৰ 14 নং অনুচ্ছেদৰ পৰা 19 নং অনুচ্ছেদলৈ সমতাৰ অধিকাৰ প্ৰদান কৰিছে। কাষৰ ছবিখনলৈ মন কৰাচোন। এই প্ৰতিমূৰ্তিৰ অৰ্থ হ'ল আইনৰ চকুত সকলো সমান। আমাৰ সংবিধানে সামাজিক বৈষম্য আৰু কুসংস্কাৰ দূৰ কৰি সমতা স্থাপনৰ বাবে সমাজত অস্পৃশ্যতা নিষিদ্ধকৰণ কৰিছে। সমাজত বিভিন্ন কামৰ বাবে শ্ৰেণীবিভাগ আছে যদিও মানুহ হিচাপে কোনো উচ্চ নীচ নহয় আৰু আইনে সকলোকে সমান মৰ্যাদা প্ৰদান কৰিছে। সমতাৰ অধিকাৰে সমাজৰ বৈষম্যতা দূৰ কৰি এক সুস্থ সবল সংস্কৃতিবান দেশ গঢ়াত সহায় কৰে। স্বাধীনতাৰ অধিকাৰ। সংবিধানৰ 19 নং অনুচ্ছেদৰ পৰা 22 নং অনুচ্ছেদলৈ ভাৰতবৰ্ষৰ নাগৰিকসকলৰ কাৰণে সমতাৰ অধিকাৰ প্ৰদান কৰিছে। শোভাযাত্ৰাৰ ছবিকেইখন চাই বুজিব পাৰি যে ভাৰতবৰ্ষৰ নাগৰিকসকলে তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰিবলৈ চৰকাৰৰ ওচৰত দাবী কৰিব পাৰে। এনেদৰে সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নাগৰিকসকলে সমবেত হোৱাৰ অধিকাৰ লাভ কৰিছে। প্ৰয়োজন অনুসৰি নাগৰিকসকলে বিভিন্ন অনুষ্ঠান গঠন কৰিব পাৰে। যিকোনো বৃত্তি, জীৱিকা, ব্যৱসায়, বাণিজ্য কৰাৰ অধিকাৰো পাইছে। স্বাধীনতা অধিকাৰৰ অন্য এক উল্লেখযোগ্য দিশ হ'ল কোনো ব্যক্তিৰ অপৰাধ প্ৰমাণ নোহোৱা পৰ্যন্ত আৰক্ষীয়ে শাস্তি বিহিব নোৱাৰে। স্বাধীনতাৰ অধিকাৰৰ অন্তৰ্গত অন্য এক দিশ হৈছে শিশুৰ শিক্ষাৰ অধিকাৰ। ইতিমধ্যে সংবিধানৰ 21 অনুচ্ছেদ মতে 6 পৰা 14 বছৰলৈ সকলো শিশুকে বিনামূলীয়া শিক্ষাৰ অধিকাৰ প্ৰদান কৰিছে। 2010 চনৰ পৰা আমাৰ দেশত এই আইন কাৰ্যকৰী হৈছে।